ঢালাই কৰি আছে নেকি? ঢালাই কৰিছে নেকি দে? ঢালাই কৰি আছো। দে কি ঢালাই কৰি আছা? দেখ ভাল 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 এই যে আমাৰ বাইদেউজনীক যে দিছে ভৰাব, আপোনালোক ভৰাব পাৰে। বাইদেউজনে তো টুকুৰি টানিব পাৰে, হয় নে নহয় বাইদেউ? আগতে আমি চব হেৰি কৰিছোঁ, চাওক এইটো বট পাৰি লৈছে, কেনেকুৱা মছলা বাকী আছে। এই যে ঠেলা গাড়ীত থৈ লৈ আহিছে, এইটো মছলা হেৰি কৰিল, ঢালি দি আহিল ডিমত। এতিয়া আকৌ এই যে উঠিব ঠেলা গাড়ীত, আপোনাৰ ঠেলা গাড়ী দুটা জমা হৈছে। মাল আহিছে তলৰ পৰা, মিচিঙত বনাই আছে। চাওক আপোনালোক মিচিঙত বনাই আছে, কাম কৰি আছে। ঠেলা গাড়ীত কেনেকৈ ভৰাই আপোনালোকক দেখাই আছোঁ। মাল আহিব, মাল ৰেডি হৈছে। মাটি দি আছে, কোনোবা চিমেণ্ট দি আছে, কোনোবা বালু দি আছে। এতিয়া আহিয়ে লাগে চাওক কেনেকৈ ডাইৰেক্ট দুটা ঠেলা গাড়ীতে লগ কৰি লয়, তোমালোকে দুটা লগ হৈ যায়। মানে এইটো দিলে কি হয়, মালটো দিলে একদম পানীটো নপৰে, হয় নে নহয় ভাইটি? পানীটো নপৰে, হয় নে নহয় বাহিৰত? কষ্টৰ কৰি নিদিবি। আৰু যাব দে, আৰু যাব দে। আৰামত একদম ঠেলা গাড়ী খালী আছে। এই যে আকৌ এটা লৈ আহিছে, আৰামত খালী আছে ঠেলা গাড়ী। সুন্দর। শহীদুল রহমান মাই ইউটিউব চেনেল, এইটো চাওক। আজি মোৰ ভিডিঅ' কৰিব ইচ্ছা নাছিল, তাৰ এটা ভিডিঅ' কৰিবৰ কাৰণে বাধ্য হ'লোঁ। কি কাৰণত? ঢালাই মিচিং হয় এইটো। আগতে চাইছোঁ টুকুৰি দি হেৰি মানুহ চাবলি টুকুৰি দি ঢালাই উবাইছিল, পিছত এতিয়া মানুহ চাবলি দি হেৰি উবাই আছে। এতিয়া চাওঁ আৰু ঠেলা গাড়ী দি ঢালাই উবাই। এইটো ভিডিঅ' আপুনি চাব, আপোনালোকক দেখাই আছোঁ যে কেনেকৈ ঠেলা গাড়ী দি হেৰি চাট ঢালাই কৰে। Please subscribe this channel for more information.